যে কি বিভাজ্যতা চোৱা বিভাজ্যতা আমি পঢ়িবলৈ প্ৰথমতে বিভাজ্যতাৰ কিছু নিয়ম আমি জানি ল'ব লাগিব মই বিভাজ্যতাৰ নিয়মবোৰ এনেধৰণে লিখি লৈছো তাৰপিছত তোমালোকক মই এতিয়া বুজাই গৈছো চোৱা দুইৰে বিভাজ্যতাৰ নিয়ম যিবোৰ সংখ্যা একৰ স্থানত 0 2 4 6 বা 8 থাকে সেই সংখ্যা দুইৰে বিভাজ্য হয় যেনে ধৰণে মই দিছো 10 12 44 146 7880 চোৱা ইয়াত 10ৰ একক ঘৰৰ স্থানত 0 আছে আৰু তেনেদৰে একক স্থানত 0 2 4 6 8 আছে গতিকে এই সংখ্যাবোৰ দুইৰে হৰণ যাব চোৱা দুইৰে হৰণ যোৱা নিয়মটো মই নিয়মটো ধুনীয়াকৈ লিখিছো তোমালোকে লিখি লবা তাৰপিছত আমি আহিলো 3 আৰু 9 ৰে বিভাজ্য 3 আৰু 9 ৰে বিভাজ্যতাৰ নিয়ম 3 আৰু 9 ৰে কেতিয়া হৰণ যাব কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল যদি 3 ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো আমাৰ 3 ৰে হৰণ যাব আৰু 9 ৰে নিয়মটো সেই একে ধৰণে যদি আমাৰ সংখ্যাটোৰ অংকবোৰৰ যোগফল 9 ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো 9 ৰে হৰণ যাব আৰু যিবোৰ সংখ্যা 9 ৰে হৰণ যায় সেইবোৰ সংখ্যা 3 ৰে হৰণ যাব এতিয়া নিয়মটো চোৱা কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল 3 আৰু 9 ৰে বিভাজ্য হলে সেই সংখ্যাবোৰ 3 আৰু 9 ৰে বিভাজ্য হয় এতিয়া চোৱা যেনে মই এটা দি দিছো ইয়াত চোৱা মই দেখুৱাই দিছো 126 126 এতিয়া ইয়াক আমি যোগ কৰিম চোৱা 1 যোগ 2 যোগ 6 সমান 2 1 3 3 6 9 এই সংখ্যাটো আমাৰ 3 ৰে হৰণ যাব গতিকে এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব আৰু এই সংখ্যাটো আমাৰ 9 ৰেও হৰণ যাব গতিকে এই সংখ্যাটো আমাৰ 9 ৰেও বিভাজ্য যাব এই দুইটা সংখ্যা 3 আৰু 9 ৰে বিভাজ্য হয় 3 আৰু 9 ৰে বিভাজ্যতা হোৱা আৰু বেলেগ এটা প্ৰচেছো আছে 1 2 3 4 5 6 7 8 9 এইকেইটাক কোৱা হয় অংক এই অংক কেইটাক আমি বীজাংক বুলিও জানো এই সংখ্যা কেইটাক আমি বীজাংক বুলিও জানো এতিয়া যদি আমাক কোনোবা এটা সংখ্যা দিয়ে ধৰি লোৱা এটো মই দি লৈছো 321 ইয়াত তোমালোকে বেলেগ এটা সংখ্যা ধৰি লব পাৰা আৰু বেলেগ যিকোনো সংখ্যা এটা ধৰি লব পাৰা আৰু সেই সংখ্যাবোৰৰ এই অংকবোৰ হৈছে বীজাংক 3 2 1 এইবোৰ হৈছে বীজাংক এতিয়া আমি বীজাংকবোৰৰ যোগফল উলিয়াম অৰ্থাৎ আমি অংকবোৰৰ যোগফল উলিয়াম 6 ইয়াত যোগফল ওলাইছে 6 তাৰপিছত আকৌ চোৱা আকৌ এটা আমি সংখ্যা লৈছো এই সংখ্যাটো 6 গতিকে 6ক আমাৰ 3 ৰে হৰণ যাব গতিকে এই সংখ্যাটো 3 ৰে হৰণ যাব বুলি আমি ধৰি ললো যাবই মানে 3 ৰে হৰণ আৰু এই সংখ্যাটো 7 8 1 2 7812 এই সংখ্যাটো বীজাংকৰ যোগফল চোৱা 7 আৰু 8 অৰ্থাৎ অংকটোৰ যোগফল 7 আৰু 8 কিমান হল 15 যদি তেনেকে 15 হয় 15 হোৱাৰ পিছত আমি তাক 9 ৰে একেবাৰে ডাঙৰ বীজাংক সংখ্যাটো আমি বিয়োগ কৰি দিব লাগিব অৰ্থাৎ 9 ডাঙৰ বীজাংক সংখ্যাটো 9 ইয়াক আমি 9 ৰে হৰণ কৰি দিয়াত পালো 6 আৰু এই 6টো কি এই 6 লগত নেক্সট ইয়াৰ অংকটো অৰ্থাৎ বীজাংকটো যোগ কৰি দিম 6 যোগ 1 দেখিছানে 6 যোগ 1 কৰাৰ লগে লগে আমি পালো 7 আৰু 7ৰ পিছৰ ইয়াৰ 1 কৰিলো চোৱা প্ৰথমতে আমি 7 যোগ 8 কৰিলো এই দুটা গল নেক্সট আমি 15 পালো 15 পৰা 9 বিয়োগ কৰি দিয়াত আমি 6 পালো 6ৰ লগত আকৌ আমি 1 যোগ কৰি দিলো এইটো ইয়াৰ পিছৰ 8ৰ পিছৰ বীজাংকটো 6ৰ লগত 1 যোগ কৰি দিয়াত আমি পালো 7 এতিয়া 7ৰ লগত আমি নেক্সট বীজাংকটো যোগ কৰিম 2 যোগ কৰাত পালো আমি 9 এতিয়া আমাৰ 9 সংখ্যাটো আমাৰ 9 ৰে হৰণ যাব 3 ৰে হৰণ যাব গতিকে এই গোটেই সংখ্যাটো আমাৰ 9 আৰু 3 ৰে হৰণ যাব এইটো হৈছে বীজাংকৰ প্ৰচেছ আৰু বীজাংকৰ প্ৰচেছ আৰু এতিয়া চোৱা আমি 2 3 আৰু 9ৰ বিভাজ্যতাৰ নিয়মবোৰ পঢ়িলো এতিয়া পঢ়িম আমি 4 বিভাজ্যতাৰ নিয়ম চোৱা মই লিখিছো এটা সংখ্যা একক আৰু দশকৰ ঘৰৰ অংক দুয়োটা 0 হলে সংখ্যাটো 4 ৰে বিভাজ্য হয়
আমাৰ নিয়মটোত কৈছে যে যদি আমি দুটা সংখ্যা একক আৰু দশকৰ স্থানত শূন্য হয়, অৰ্থাৎ এইটো এককৰ স্থান, এইটো দশক আৰু এইটো শতক, এইটো একক আৰু দশকৰ স্থানৰ যদি অংক দুটা শূন্য হয় তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ 4ৰে হৰণ যাব। নিয়ম আছে আমাৰ 4ৰে বিভাজ্য একক আৰু দশকেৰে গঠিত অংক দুটা যদি আমাৰ 4ৰে হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ 4ৰে হৰণ যাব। এতিয়া চোৱা 456, ইয়াৰ 56টো দেখিছেনে? এইটো এককৰ স্থান, এইটো দশকৰ স্থান। এতিয়া আমি 56টো 4ৰে হৰণ কৰিম, 4ৰে এইটো হৰণ গৈছে, গতিকে এই গোটেই সংখ্যাটো আমাৰ 4ৰে হৰণ যাব। এইটো এটা নিয়ম। চোৱা নিয়মটো এতিয়া তোমালোকে লিখি লোৱা, মই দেখুৱাইছো। একক আৰু দশকৰ অংক দুটাৰে গঠিত সংখ্যাটো 4ৰে বিভাজ্য হলেও সেই সংখ্যাটো আমাৰ 4ৰে বিভাজ্য হ'ব, অৰ্থাৎ 352, অৰ্থাৎ 352ৰ 52 সংখ্যাটো আমাৰ 4ৰে হৰণ যায়, গতিকে সেই সংখ্যাটো আমাৰ 4ৰে হৰণ যাব। আৰু তেনেদৰে এইটো মই কৰি দেখুৱালো। আৰু ইয়াৰো 48টো আমাৰ 4ৰে হৰণ যায়, একক আৰু দশকৰ স্থানৰ সংখ্যাটো, গতিকে এই সংখ্যাটো আমাৰ 4ৰে হৰণ যাব। এতিয়া আমি পঢ়িম 5 আৰু 10ৰে বিভাজ্যতা নিয়ম। 5 আৰু 10ৰে বিভাজ্যতা যোৱা নিয়মটো একেবাৰে সহজ। প্ৰথম আমি কম 5ৰে। এককৰ স্থানত যদি শূন্য থাকে তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ 5ৰে হৰণ যাব, আৰু এককৰ স্থানত যদি 5 থাকে তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ 5ৰে হৰণ যাব। যিকোনো সংখ্যা এটা আমি এককৰ স্থানত যদি আমি 5 দেখো বা 0 দেখো সেই সংখ্যাটো আমাৰ 5ৰে হৰণ যাব। ইয়াতে মোৰ এটা কথা ক'বলৈ ৰৈ গ'ল, 4ৰে বিভাজ্য সংখ্যাবোৰ 2ৰেও বিভাজ্য হয়। আমাৰ যিবোৰ সংখ্যা 4ৰে হৰণ যায় সেইবোৰ সংখ্যা 2ৰেও হৰণ যায়, কাৰণ 2 পূৰণ 2 সমান 4। আমি যদি দুটা 2 পূৰণ কৰো তেতিয়াহ'লে তাৰ পূৰণফল আমি 4 পাওঁ, গতিকে আমাৰ কোনো এটা সংখ্যা 4ৰে যদি হৰণ যায় সেই সংখ্যাটো আমাৰ 2ৰেও হৰণ যায়। আমি পাইছিলো এককৰ স্থানত 4 থাকিলে আমাৰ হয়, গতিকে ইয়াৰ 4ৰে হৰণ যোৱা সংখ্যাবোৰ আমাৰ 2ৰেও হৰণ যায়। আৰু 10ৰ নিয়ম পঢ়ি আছো, কলো যে একক স্থানত এটা সংখ্যাৰ এককৰ ঘৰৰ অংককেইটা 0 বা 5 হলে সংখ্যাটো 5ৰে বিভাজ্য হয়। এতিয়া ইয়াত চোৱা 30, 45, 55 আৰু 60, 65 তেনেদৰে আমাৰ আৰু সংখ্যা গৈ থাকিব। সেই সংখ্যাবোৰ আমি 5 আৰু 10ৰে বিভাজ্য নহয়, কিন্তু যিবোৰ সংখ্যা 30, 45 অৰ্থাৎ এককৰ স্থানত 0 আৰু 5 থাকে সেই সংখ্যাবোৰ আমাৰ 5ৰে হৰণ যাব। আৰু তাৰ পিছত আহিলে আমাৰ দশকৰ স্থানৰ নিয়মবোৰ। একক ঘৰৰ অংকটো 0 হলে সংখ্যাটো আমাৰ 10ৰে বিভাজ্য হয়, অৰ্থাৎ চোৱা 100, 400, 5000, তাৰপিছত এনেদৰে যিবোৰ সংখ্যা এককৰ স্থানত এনেদৰে 0 থাকিব সেইবোৰ সংখ্যা আমাৰ 10ৰে বিভাজ্য যাব। 10ও যাব, 50ও যাব, এনেদৰে। তাৰপিছত আমাৰ 6ৰে বিভাজ্যতাৰ নিয়ম। 6ৰে বিভাজ্যতাৰ নিয়ম চোৱা নিয়মটো, যিবোৰ সংখ্যা আমাৰ 2 আৰু 3ৰে বিভাজ্য হয়, অৰ্থাৎ 2 পূৰণ 3 সমান 6, গতিকে যিকোনো সংখ্যা এটা যদি 6ৰে হৰণ যাব লগা হয় তাক প্ৰথমতে আমি 2 আৰু 3ৰে হৰণ যায় নে নাযায় চাই ল'ব লাগিব। এতিয়া এই 24 সংখ্যাটো আছে, 2ৰে হৰণ যাবনে? যায়। 3ৰে হৰণ যাবনে? 2য়ে আমাৰ ইয়াক যায় 12 বাৰ আৰু 3য়ে যায় ইয়াক 8 বাৰ, গতিকে এই গোটেই সংখ্যাটো আমাৰ 6ৰে হৰণ যায়, কাৰণ 2 3 গুণ 6, গতিকে যিবোৰ সংখ্যা 2 আৰু 3ৰে হৰণ যায় সেই সংখ্যাবোৰ আমাৰ 6ৰেও হৰণ যায়। গতিকে আমি 6ৰে হৰণ যায় নে নাযায় চাবলৈ প্ৰথমতে আমি তাক 2ৰে আৰু 3ৰে হৰণ যায় নে নাযায় চাব লাগিব। যদি কোনো এটা সংখ্যা উভয় পক্ষ অৰ্থাৎ আমাৰ 2ৰেও হৰণ যাব লাগিব সেই সংখ্যাটো, 3ৰেও হৰণ যাব লাগিব, তেতিয়াহে আমি সেই সংখ্যাটো 6ৰে হৰণ যায় বুলি নিৰ্বাচন কৰিব পাৰিম। এতিয়া আমি 2, 3, 9, 4, 5, 10, 6 আদি পঢ়িলো। এতিয়া আমি পঢ়িম 7ৰে বিভাজ্যতাৰ নিয়ম। গতিকে আমি এতিয়া 7ৰে বিভাজ্যতা যাবলৈ আমি প্ৰথমতে
কৰি তোমালোকক দেখুৱাই দিছো আচলতে হাতেৰে বিভাজ্য আমি সৰু সংখ্যাবোৰ আমি হাতেৰে হৰণ কৰিয়ে চাব লাগিব যেতিয়া ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আহিব তেতিয়াহে আমি তাক নিয়মবোৰ চাব লাগিব প্ৰথমতে আমি এতিয়া চোৱা এইটো অলপ ডাঙৰ সংখ্যা যদি আমি দুঘৰ থকা সংখ্যা পাওঁ তেতিয়াহলে আমি হৰণ কৰিয়ে চাব লাগিব হাতেৰে যায় নে নাযায় কিন্তু অলপ বেছি ডাঙৰ সংখ্যা দিছে তোমাৰ শতক হাজাৰ তেনেকুৱালে দিছে তেতিয়াহলে আমি সেই সংখ্যাটো কৰি চাব পাৰো হাজাৰ প্ৰথমতে নিয়মটো হৈছে আমি তিনিটা সংখ্যাকে এক্সট্ৰা কৰি ল'ব লাগিব তিনিটা অংক এটা দুটা তিনিটা অংক এডাল ঘৰ পাৰিব লাগিব আকৌ এতিয়া ইফালে যেতিয়া তিনিটা সংখ্যা নাই গতিকে আমি এটা সংখ্যাকে ধৰি লৈছো তাৰ পিছত আমি যুগ্ম অযুগ্ম সংখ্যা বাছিব লাগিব এটো অযুগ্ম এটো যুগ্ম গতিকে আমি যুগ্ম অযুগ্ম বাছিলো এতিয়া অযুগ্মটো হ'ব 1 আৰু যুগ্ম হ'ব 483 অৰ্থাৎ 483 এতিয়া আমি ইয়াৰ পাৰ্থক্য উলিয়াব লাগিব পাৰ্থক্য সদায় উলিয়াওঁতে আমি ডাঙৰটো পা সৰুটো বিয়োগ কৰি দিব লাগে গতিকে আমি 483 পৰা 1 বিয়োগ কৰিলো 1 বিয়োগ কৰাত আমাৰ কিমান ওলাল 482 482 এতিয়া আমি 482 টো হাতেৰে হৰণ যাবনে নাযাব চাব লাগিব এতিয়া চোৱা এই সংখ্যাটো চোৱা এতিয়া আমাৰ বাকি ৰল গতিকে বাকি ৰোৱাৰ কাৰণে এই সংখ্যাটো আমাৰ হাতেৰে হৰণ নাযাব এতিয়া চোৱা মই এটা তোমালোকক ডাঙৰ সংখ্যা দেখুৱাই দিছো 1484 ইয়াত চোৱা ইয়াত আমি তিনটা অংক লৈ এটা থুপ বনাইছো আৰু তিনটা অংক লৈ আমি এটা থুপ বনাইছো দেখিছানে তোমালোকে তাৰছত এই থুপটোত এতিয়া আমি এটো 1 নম্বৰ এটো 2 নম্বৰ থুপ কৰিলো এটো হৈছে অযুগ্ম সংখ্যা গতিকে এটো অযুগ্ম থুপ এটা চোৱা অযুগ্ম সংখ্যা থুপটো আমি লিখি ললো তাৰছত যুগ্ম সংখ্যা থুপটো আমি লিখি ললো আকৌ সেই আগৰ দৰে ডাঙৰটো আমি সৰুটো বিয়োগ কৰি দিলো পাৰ্থক্য উলিয়ালো 336 ওলাল চোৱা এই সংখ্যাটো আমাৰ হাতেৰে হৰণ গৈছে গতিকে আমাৰ এই সংখ্যাটো আমাৰ হাতেৰে হৰণ যায়